প্ৰেমত আউল। নমস্কাৰ বন্ধুসকল, প্ৰেমত আউল গল্পটিৰ চতুৰ্থ খণ্ডটিলৈ মই আজি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। যোৱা খণ্ডত মই আপোনালোকক পাঠ কৰি শুনাইছিলোঁ যে ময়ূৰে কিদৰে মণিষাক আঙুঠি পিন্ধোৱাৰ প্ৰতিশ্ৰুতি দিছিল আৰু বিবাহৰ দিন বহুত সোনকালে ঠিক কৰিম বুলি কৈছিল। এতিয়া কি হয় এই খণ্ডটিত মই জনাম। মই পাঠ কৰিবলৈ লৈছোঁ, কেনে পাইছে জনাব। দিনবোৰ বাগৰিল। মণিষাৰ জীৱনত এটি নতুন মূৰ। সিদিনা ধীৰাজৰ ফোন আহিছিল। কাজিয়া কৰি হেনো তাৰ খুব দুখ লাগি আছে, মনটো খুব বেয়া। সি আকৌ তাৰ মণিজনীক খং কৰি থাকিব পাৰেনে? তাইক চৰিও ক'লে আৰু ইমান দিনে যে কথা পাতিব পৰা নাই সেই কথাবোৰো খুলি ক'লে। তাৰ এনেকুৱা হ'ল যেন গোটেই দিনবোৰৰ কথা একেদিনাই পাতিব। মণিষাই কথাবোৰ শুনি গ'ল যদিও বিশেষ একো যোগ দিব নোৱাৰিলে, কিয়নো তাইৰ গধুৰ মনটোৱে আজি একোতে আমেজ পোৱা নাই। আৰু দুদিনমান পাৰ হ'ল। আজি দিনটো কামত একেবাৰে মন বহা নাই তাইৰ। অলস আৰু টোপনি ভাৱটো যোৱাই নাই। লেট নাইট পাৰ্টি কৰি পিছদিনা অফিচ কৰা অভ্যাস নাই মণিষাৰ। তাইৰ মতে ৰাতি পাৰ্টি কৰিলে পিছদিনা কুম্ভকৰ্ণৰ দৰে শুব লাগে। এইবাৰ পিছে অলপ ব্যতিক্ৰম হ'ল। মমায়েকৰ ল'ৰা ককায়েকৰ ফোন আহিছিল। ককায়েক বৌয়েক অলপতে অষ্ট্ৰেলিয়াৰ পৰা আহি পাইছে। ৰাতি এটা কাজিন গেট টুগেডাৰ পাৰ্টি ৰাখিছিল। পাৰ্টি বুলি শুনিয়ে মণিষাৰ মনটো ভাল লাগি গৈছিল। বহুত দিন হৈ গ'ল পাৰ্টি কৰাই নাই। ঘটনাটো ঘটি যোৱাৰ পিছৰে পৰা তাইৰ মন নোযোৱা হৈছে। গধুৰ মনটো চাগে পাতল হয়েই। কেৱল কেৰিয়াৰত ফ'কাছ কৰিছে তাই। অৱশ্যে শ্বপিং কৰিবলৈ বাদ দিয়া নাছিল। ফ্লিপকাৰ্ট, মিন্ত্ৰা ইত্যাদিত দুগুণ বেছি সময় দিছিল। কালি ৰাতি পাৰ্টি কৰি ঘৰ আহোঁতে সিহঁতৰ প্ৰায় 2 বাজি গ'ল। আকৌ শুবলৈ যোৱা মানে 2:30 হ'লেই। আজি কম্পিউটাৰৰ স্ক্ৰীণৰ সোঁপিনৰ একেবাৰে তলৰ চুকটোলৈ তাই বাৰে বাৰে চাই আছে। কেতিয়া যে 4টা বজাৰ সংকেত দিব। 4টা বজাত অফিচৰ পৰা ওলালে বেয়া নেদেখি। বাংক মাৰা বুলিও ক'ব নোৱাৰে। তাতকৈ সোনকালে ওলোৱাৰ উপায় নাই আৰু। কেনেবাকৈ ওলাব পাৰিলে হ'ল। অলস ভাৱটো যোৱাই নাই। আজিকালি তাই ওলালে কোনোপিনে নাচায়, কাৰোলৈ অপেক্ষাও নকৰে। কোনোৱে তাইক আহি মাত দিয়াটো তাই নিবিচাৰে। এইবোৰ তাই 6 মাহৰ আগতে পাহৰি গৈছে। মনৰ ভাৱত বিভোৰ হৈ মণিষাই খৰখেদাকৈ ৰাস্তাটো পাৰ হ'ব খুজিছিল। ইফালে বাইকৰ হৰ্ণ বাজিছে। তাই গুৰুত্ব দিয়া নাই। বাইকে খুন্দিয়াই গুচি নাযায় নহয়, কিয় গুৰুত্ব দিব তাই? কলা ৰঙৰ পালচাৰখন জোৰকৈ ৰখাই নিবিৰে চিঞৰিলে, মণিষা, মণিষা। মণিষা চক খাই ৰৈ গ'ল। নিবিৰ? নিবিৰে ক'লে, তেতিয়াৰ পৰা হৰ্ণ বজাই আছোঁ, ৰখিবৰ সময় নাইনে? আজি অফিচ ছুটি নেকি তোমাৰ? মণিষাই ক'লে, নাই, মন কৰা নাছিলোঁ, আজি অলপ সোনকালে ওলালোঁ। নিবিৰে খুব কেয়াৰিং সুৰত সুধিলে, ভালে আছানে? মণিষাই ক'লে। তাই যেন মাতটো শুনি কিবা হৃদয়ত যেন এক বিষ অনুভৱ কৰিছে। তাই কৈ গ'ল, মোৰ ভালেই। তোমাৰ কি খবৰ? গুৱাহাটীতে আছানে? নিবিৰে ক'লে, গুৱাহাটীতে আছোঁ। তোমাক বহুত টায়াৰ্ড যেন দেখিছোঁ। সময় আছে যদি ব'লা ক'ৰবাত বহি চাহ বা কফি একাপ খাওঁগৈ। মণিষাই ক'লে, নাইতো, মই ঠিকে আছোঁ। আজি একদম নোৱাৰিম ৰ'বলৈ, পিছত কেতিয়াবা লগ পাম। দুদিনমান গ'ল। সিদিনাখনৰ পৰা নিবিৰে ঘনাই মেছেজ কৰা হ'ল তাইক। তাইৰ উত্তৰবোৰ দেৰিকৈয়ে দিয়ে। তাইৰ আকৌ এবাৰ এইবোৰ ভাবিবলৈ মন নাই। কেতিয়াবাই তাই জীৱনৰ গতিবিধি ঠিক কৰিবলৈ ওলাইছিল। এনে এটি ঘটনা ঘটিব বুলি তাই ভবাই নাছিল। আজিকালি নিবিৰে খা খবৰ বেছিকৈ ৰখা হৈছে। কিন্তু তাই এতিয়া একো কথাকে প্ৰশ্ৰয় নিদিয়ে। তাইৰ মতে নিবিৰ এটা ধুমকেতুহে মাথো। আকৌ হেৰাই যাব।
বেছি কথা নপতাই ভাল। ধীৰাজক লাহে লাহে কথাবোৰ খুলি ক'লে। সি যেন অনুতপ্ত। ভবামতে সি তাৰ দায়িত্ব পালন কৰিব পৰা নাছিল, আঁতৰি গৈছিল। দুদিনমানৰ পিছত আকৌ অফিচৰ পৰা ওলাই আহোঁতে নহ'বলগীয়াটোৱে হ'ল। ৰাস্তা পাৰ হৈ বাছ ষ্টেণ্ডৰ পিনে খোজ লওঁতেই কাষৰ চাহ দোকানখনলৈ চকু গ'ল। নিবিড় এজন বন্ধুৰ সৈতে চাহ খাই আছিল। নিবিড়ে মাতিলে, মনীষা, অ' মনীষা। মনীষাই হঠাৎ ৰৈ দিলে, তুমি ইয়াত যে? নিবিড়ে ক'লে, কি খবৰ তোমাৰ, ভালে আছানে? মনীষাই ক'লে, অঁ আছোঁ। আকৌ নিবিড়ৰ কথা, মণি, কিবা এটা ঠিকে নাই। তোমাৰ মুখখন দেখিলে বহুত চিন্তিত যেন লাগে। সেইদিনা লগ পাওঁতেও মন কৰিছোঁ, কিন্তু নক'লোঁ। মনীষাই আকৌ ক'লে, নাই নিবিড়, মই অলপ কেৰিয়াৰ, অফিচ ইত্যাদিলৈ ব্যস্ত হৈ আছোঁ। বিশেষ একো নাই, এনেই তুমি কিবা কিবি ভাবি আছা। নিবিড়ে আকৌ ক'লে, মোৰ পৰা লুকাব বিচাৰিছা? তুমি মোৰ নতুন চিনাকি নহয়। কলেজৰ দিনৰ পৰাই তোমাৰ হাঁহি থকা মুখখন দেখিছোঁ। ব'লা ক'ৰবাত বহো, অলপ কথা পাতিম। মনীষাই আজি নিবিড়ৰ ইমান মৰম সনা মাতটোক অগ্ৰাহ্য কৰিব নোৱাৰিলে। তাইক যেন মিঠা শিহৰণ এটা অনুভৱ কৰিব পৰা বিষে যেন হৃদয়ত খুন্দিয়াই গৈছিল। তাই ক'লে, ঠিক আছে, ব'লা তেন্তে। কফি হাউচত বহি কাপটোত শোহা মাৰি নিবিড়ে কৈ গ'ল, সি হেনো তাইৰ সকলো খবৰ পাইছে। ঘটনাটোৰ পিছত তাইক ফোন কৰিবলৈ সাহস হোৱা নাছিল। ময়ূৰে এনেকুৱা কৰাৰ কথা সি নুবুজিলে। তাৰ যদি বিয়া পতাৰ প্লেন নাছিল, তেনে এই প্ৰস্তুতিবোৰ ভাওনা কিয় কৰিছিল? ময়ূৰৰ ঘৰৰ পৰা শেষ উত্তৰ আহিছিল যে কোনোবা জ্যোতিষীয়ে হেনো কৈছে যে এজনী ভনীয়েক থাকোঁতে ককায়েকৰ বিয়া পতাটো অশুভ হ'ব। ময়ূৰেও মাকক আৰু দেউতাকক একো ক'ব নোৱাৰিলে। তেওঁলোকৰ সিদ্ধান্ত নতশিৰে পালন কৰিছে আৰু মনীষাক বেয়া পাবলৈ মানা কৰিলে। তাইক খঙৰ ভমকত এদিন ময়ূৰক ফোন কৰি ভালকৈ এসেকা দিলে আৰু ক'লে, তোমাৰ ভনীয়েৰৰ ক্ষেত্ৰত এনেকুৱা হ'লে কি কৰিলাহেঁতেন? ধন্যবাদ যে তোমাৰ নিচিনা কাপুৰুষ এজনৰ লগত বিয়াত বহিবলগীয়া নহ'ল। নিবিড়ে ক'লে, মণি, এইবোৰ ভাবিবলৈ বাদ দিয়া। তুমি ৰক্ষা পৰিলা, সকলো ঠিক হৈ যাব। মনীষা আচৰিত হ'ল। নিবিড়ৰ ইমান সহানুভূতি দেখি তাই দৃঢ়ভাৱে ক'লে, নাই নাই, মোৰ এইবোৰ ভাবিবলৈ সময় নাই। নিবিড়, মই ঠিকে আছোঁ। নিবিড়ে উত্তৰ দিলে, গুড, আই এম উইথ ইউ। মনীষাই মিচিকীয়া হাঁহি এটা মাৰি ক'লে, হ'ব দিয়া, এতিয়া যাওঁগৈ ব'লা। কেইদিনমান গ'ল। নিবিড়ৰ মুখখন বৰকৈ মনত পৰিছে তাইৰ। তাৰ বাওঁ চকুৰ তলত থকা তিলটোৱে তাইক বৰকৈ আমনি কৰিছে। হাঁহিলে যেন বেছিকৈ জিলিকি উঠে তিলটি। তাইৰ মনত কেৱল তাৰ সান্তনাসূচক কথাবোৰ আহি থাকে। সি বাইকখন কেনেকৈ ৰখায়, কেনেদৰে তাইৰ লগত ধেমালি কৰে, আদিবোৰ মনলৈ বৰকৈ আহিছে। যদিও তাইৰ সাহসী মনটোৱে প্ৰয়োজন অনুভৱ নকৰে, তথাপিও মনলৈ আহে। লাহে লাহে তাইৰ মনৰ আঘাতবোৰ পাতল হ'বলৈ ধৰিলে। 10 বছৰ পুৰণি দিনবোৰে যেন আকৌ প্ৰভাৱ পেলালে। এইবোৰ ভাবি থাকোঁতে কেতিয়া 2 বাজিল মনীষাই গমেই নাপালে। মোবাইলটো ৰিং হৈ আছে। অহ, লাঞ্চ কৰিব যামনে বুলি কলিগজনীৰ ফোন চাগে। নহয়চোন, অচিনাকি নাম্বাৰ। ধন্যবাদ। চতুৰ্থ খণ্ডটি মই ইয়াতে সামৰিলোঁ। অহা খণ্ডটিলৈ মই বহুত সোনকালে আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।